खुलुमबाय स्टुडियो दं आं रबिन बसुमतारी बीजेपी दोलोनि गेदेर जयनिं हाबाफारि तामुलपुर जिल्लायाव बीजेपी दोलोनि गेदेर जयनिं हाबाफारि एमसीएलए बिजितगोरा नार्जारिया गोदानै जयनिं जानाय सुबुंफोरखौ बरायदों मख'नो गोनांदि जानो गोनां बीटीसी बिसायख'थिखौ नोजोर होनानै मोनफ्रोमबो दोलोनि गोख्रों हाबा मावनाया सोलिगासिनो दं नंगौ तामुलपुर जिल्लानि कुमारिखाथायाव बीजेपी दोलोनि गेदेर जयनिं हाबाफारि जानानै थाङो 22 नं दारांगाजुलि बीटीसी बियाबनि एमसीएलए बिजितगोरा नार्जारिनि नुजाथिनायाव बीपीएफ आरो गुबुन गुबुन हारिनि सा 400निबो बांसिन सुबुंफोरा बीजेपी दोलोआव जयनिं जादों दारांगाजुलि ब्लक कमिटिनि बीपीएफनि गाहाय नेहाथारि नमल कलिता आरो मोनसे समनि कुमारिखाता आन्चलिक एबसुनि बारग' आफादगिरि उपेन रामसियारिजों लोगोसे मुस्लिम हारिनि आइजोफोरजों जथायै सा 400निबो बांसिन सुबुंफोरा बीजेपी दोलोआव जयनिं जादों খুব ভাল কথা আজি খুব ভাল দিন আজি পবিত্র রমজান মাস চলি আছে আর আপনাদের নিশ্চয় জানে বিজেপি দলর নীতি আদর্শ ভাল পাই পেলাই এটা আরম্ভণি আমার ইয়ার পর আপনাদের দেখিব আমার এনেকুৱাকৈ জয়নিং প্রোগ্রাম চলি থাকিব আর বিশেষকৈ আপনাদের নিশ্চয় দেখিছে ইয়াত 90% আমার সংখ্যালঘু সকলের ব্যক্তিসকলে ইয়াত যোগদান করেছে তার উপরেও আমার আপসুর কুমাৰঘাটা আঞ্চলিক প্ৰাক্তন সভাপতি উপেন ৰামচিয়াৰী ডাঙৰীয়া ইয়াতে যোগদান কৰিছে তাৰ উপৰি আমাৰ দৰংগাজুলি সমষ্টিৰ বিপিএফ দলৰ সাধাৰণ সম্পাদক নমল কলিতা ডাঙৰীয়া আজি অনুষ্ঠানভাৱে ইয়াত যোগদান কৰিছে মোৰ নেতৃত্বত বুলি মই ক'ব খোজা নাই আমাৰ দলৰ নেতৃত্বত ইয়াত যোগদান কৰিছে আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি আদৰ্শ তেখেতৰ যি আমাৰ উন্নয়নৰ ধাৰাবাহিক কাম চলি আছে আপোনালোকে এইটো কথাও নিশ্চয় জানে তামুলপুৰ জিলা গঠন কৰাৰ লগে লগে বা তামুলপুৰ জিলা হিচাপে ইয়াত হোৱাৰ পিছতে ইয়াত বিভিন্ন উন্নয়নৰ কাম চলি থকাটো আপোনালোকে দেখিছে ইয়াত মেডিকেল কলেজ বনাই থকাটো আপোনালোকে দেখিছে নাৰ্ছিং কলেজ কৰিছে মডেল কলেজ কৰি থকাটো দেখিছে পাগলাদিয়া নদীৰ ওপৰত দুটাকৈ বৃহৎ বৃহৎ দলং আপোনালোকে নিশ্চয় দেখিছে আৰু আপোনালোকে দেখিছে ইয়াত শান্তি বিৰাজমান ৰাতি 12টা এটালৈকে ইয়াত কোনো মানে গণ্ডগোল নাই খুব ভাল পৰিৱেশ ইয়াত চলি আছে তো আগন্তুক দিনত ইয়াতকৈ বৃহৎ যোগদান কাৰ্যসূচী আপোনালোকে দেখিবলৈ পাব আপোনালোকে প্ৰত্যেকেই জানে যে বৰ্তমান পবিত্ৰ ৰমজানৰ মাহ চলি আছে আৰু নিশ্চিতভাৱে এনেকুৱা এটা পবিত্ৰ দিনত আমাৰ যিসকল ধৰ্মীয় সংখ্যালঘু ব্যক্তি আহি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে তেখেতসকলে আন্তৰিকতাৰে ভাৰতীয় জনতা পাৰ্টিক গ্ৰহণ কৰি আজি এই সিদ্ধান্ত লৈছে আপোনালোকে বহুকেইজন আমাৰ আজি যোগদান হোৱা ব্যক্তিৰ লগত কথা পাতি গম পাইছে যে আমি দৰংগাজুলি পৰিষদীয় সমষ্টিত প্ৰায় 4-5 হাজাৰ সংখ্যালঘু ব্যক্তিক যোগদান কৰাৰ আমি এটা পৰিকল্পনা লৈছোঁ আৰু আজি বিভিন্ন অঞ্চলৰ পৰা আহি যোগদান হোৱা সংখ্যালঘু ব্যক্তিসকলে আমাক আশ্বাস প্ৰদান কৰিছে যে আগন্তুক দিনত তেখেতসকলে নিজৰ নিজৰ অঞ্চলত বৃহৎ সংখ্যক ব্যক্তিৰ লগত সম্পৰ্ক কৰি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰোৱাৰ যিটো নেকি কাম সেই কামখিনি তেখেতসকলে কৰিব